আজিকালি ইনষ্টাগ্ৰাম ইনফ্লুৱেঞ্চাৰ হৈ গৈছে, ই ৰিল বনায়। হিষ্ট্ৰী চাউণ্ডটো ভালে আছে। মেক্সিকান চিকেন লাৰ্জ এটা দি দিওঁ। গুড মৰ্ণিং এভৰিৱান এণ্ড ৱেলকাম বেক টু মাই চেনেল। ৰাইট নাও ইটছ 11 AM। ৰাতিপুৱা দেৰি হৈ গ'ল অকণমান, 3টা বজাত শুলোঁ, সেইকাৰণে উপায় নাই আৰু 11টা বজাত শুব লগা হৈ থাকিলে। মোৰ চকুত তেতিয়া ভাল হোৱা নাই একচুৱেলি। যোৱাকালি ডক্টৰৰ ওচৰত গ'লে শ্বুট কৰিবলৈ পাহৰি থাকিলোঁ। যিয়ে নহওক কিয়, আজি কি কৰোঁ কি নকৰোঁ, আজি কিছুমান প্লেনিং আছে। চ' উইল আপডেট ইউ এণ্ড লেট ইউ ন' গাইজ। মই এটা কথা ক'ব বিচাৰোঁ যে এতিয়া চাব পাৰি, এতিয়া বহুত বেছি ৰ'দ দিছে, বহুত বেছি ৰ'দ দিছে। চ' বৰষুণ এতিয়া কমি গ'ল অলমষ্ট। এতিয়া ৰ'দ দি আছে চব পিনে, তো চব বস্তুবিলাক এতিয়া বৰষুণ য'ত বানপানী হৈছিল চব শুকাই গৈ আছে মানে। এতিয়া বেমাৰ আজাৰ হ'বই এতিয়া চিয়'ৰ, কাহ চৰ্দি জ্বৰ সৰু পোৱালিবিলাকক। চবে ভালকৈ থাকিব, প্ৰিকশ্যন লৈ থাকিব কিছুমান। এই গেটখন মই যেতিয়াই আহোঁ তেতিয়াই বন্ধ থাকে, সদায় নহয়, বন্ধ থাকিব মানে চিয়'ৰ। এটা লেটেষ্ট বস্তু চাব নেকি? সদায় ৰেষ্ট লাগে ইয়াতে, বুজিছা নাই? যেতিয়াই গেটখন খোলা হয় কোনে আগত যায় আৰু ৰেষ্ট ষ্টাৰ্ট ৰখি দিয়াই ভাল আৰু অকণমান। কাৰ ঘৰত আহিছোঁ? ৰাজু ৰাস্তগী এটা ইম্পৰ্টেণ্ট কথা। ই কি কৰিছে, ই আজিকালি ইনষ্টাগ্ৰাম ইনফ্লুৱেঞ্চাৰ হৈ গৈছে। ই ৰিল বনায় কাৰণে কি আনিছে ই? ৰিং লাইট জ্বলাই দিয়ে অকণমান। ৰিং লাইটটো কিহৰ প্ৰব্লেম হয়? এইটো চাগে ইয়াৰ পৰা লৈ আহিছে চাগে, যে আমি যে গৈছিলোঁ দোকানটোত, সেই তাতে বাহিৰত কি হৈ আছে ন? USB কেবল দি চলা নেকি এইটো? দেই চলা ৰিল কি বনালে এতিয়ালৈকে কৈ দিয়া। আজিকালি মানে ইমানে ল'ৰাটো আজিকালি ৰিল চিল বনালে হুলস্থুল। ছেটআপ চাওক, ছেটআপ। অ' মাই গড, কেনেকুৱা লাগিছে মোক? ৰিল বনাই দিওঁ নেকি মই এটা? এতিয়া যাম ৰয়েল এনফিল্ড শ্ব'ৰুমত ন? সেইটো অকণমান বেকাৰ হৈ আছে। ৰয়েল এনফিল্ড শ্ব'ৰুমত যাম এতিয়া। ৰাজুৰ বাইক আছে, ৰাজুৰ বাইকখন আনিবলৈ যাওঁ। কিমান দিন হৈ গ'ল বাইকখন দিয়া? 15 ডেজৰ পৰা যোৱাই নাই। বাইকত মতলব নাই আৰু, কেছ নাই বাৰু। এতিয়া শ্ব'ৰুমত যাওঁ, অকণমান যাওঁ। ৰিং লাইটটো ভালেই কাম দিছে। মোবাইলটো লৈ যাম নেকি? বেয়া কি হৈছে? চেইনটো বিয়া হৈছে। চেইনটো টাইট কৰিছে নেকি? বেছি তেল নাৰাখিলে এনেকুৱাই হয়। চাইড গ্লাছ আছে নেকি তলত? চাইড গ্লাছ এই মিৰৰ চাইড মিৰৰ, হেণ্ডেল মিৰৰ। অঁ নাই, এই দুটা নহয়, হেণ্ডেলৰ লগত পোৱা নাযায় নেকি? আফটাৰ মাৰ্কেট। হিষ্ট্ৰী চাউণ্ডটো ভালে আছে। বেছি দিন নেকি আজি? ভাস্কৰ বাইকখন বেছি দিব যায়, কিন্তু ভাস্কৰ চাই লওঁ বাইকখন বেছি দিওঁ কিন্তু আমি এটি জাষ্ট ফিনিছড ৱাচিং পঞ্চায়ত। বহুত দিনৰ পৰা চামকে আছিলোঁ, চোৱা হোৱা নাছিলে। ইউনিভাৰ্চিটিত থাকোঁতে মই চাম বুলি ভাবিছিলোঁ, কিন্তু প্ৰেজেণ্টেশ্যন কিবা কাৰণে চোৱা নহ'ল। তাৰপিছত ঘৰ আহি পেলাই চাম বুলি ভাবিলোঁ, কিন্তু চোৱা হোৱা নাছিলে। কিন্তু আজি চালোঁ মই, আজি চাই পেলাই ৱৰ্ড কৰিলে। পঞ্চায়তটো বহুত বঢ়িয়া বনাইছে। জাষ্ট খালি মানে লাষ্টত আকৌ ছাছপেঞ্চ দি থাকিবলৈ আকৌ ছিজন 3 মানত ৰখিবলৈ হ'ল। কিন্তু জিতু ভাইয়া যোনটো ৰ'ল কৰিছে, আই মাষ্ট চে, জিতু ভাইয়া বহুত বঢ়িয়া ৰ'ল কৰিছে ইয়াতে। যোনে চোৱা নাই পঞ্চায়ত 2খন চাব পাৰে, বহুত ভাল চিৰিজ হয়। পঞ্চায়ত 1খন চাই পেলাই পঞ্চায়ত 2খন চাব পাৰে। কিন্তু জিতু ভাইয়া আল্টিমেট ৰ'ল কৰিছিলে, কিন্তু ইয়াতে মানিব লাগিব। কিন্তু ছিজনখনো বঢ়িয়া হয়, মানে ৱৰ্থ ইট। মই বহি পেলাই জাষ্ট ওৱান শ্বটত চব শেষ কৰি দিছোঁ, চব এপিছ'ড শেষ কৰি দিছোঁ। চাব পাৰে। হোৱাট ইজ আপ? পাৰ্টি থাকি দিবে নেকি? কৈ আছো বুঢ়ীৰ পাৰ্টি। চিগাৰেট। হোৱাটছআপ সমজিত, কি খবৰ? আফটাৰ লং টাইম। MBA বয়, শিলচৰ বয়। কি হৈছে? আজকাল রিল তো বানায়, রিল বানায় তো আজকাল, রিল বানায় দেখছো না? স্প্রিং
এইখন এতিয়া গাড়ী ওলাবলৈ জেগা নাই আগত আছে এখন গাড়ী পিছফালে আছে এখন বাইক এতিয়া ৰাজুৰ ড্ৰাইভিং স্কিল আমি চেক কৰিম যে ৰাজু কেনেকৈ গাড়ী ঘূৰাই হয়নে নাই হয় নে নাই দায়া ৰাজু ড্ৰাইভিং স্কিল চেক ড্ৰাইভাৰটো ভাল ড্ৰাইভাৰ পাৰিব লাগে ঠিকে আছে এতিয়া আমি যাম পিজ্জা খাবলৈ চ' ছাডেন প্লেন হ'ল আমি পিজ্জা খাবলৈ যাম বুলি পিজ্জা আৰম্ভ কৰোঁ পিজ্জাটো খাই লওঁ ডাইৰেক্ট এতিয়া ডমিন'জ যাওঁ লাৰ্জেষ্ট পিজ্জাটো ঠিক নাই ব্ৰাদাৰ এইটো কি হৈছে এইটো ডেঞ্জাৰ বস্তু হৈছে চলো ব্লগ বনাই মই ব্লগ বনাই আছোঁ লাভ ব্ৰিজ প্ৰথম আৰু কেনেকুৱা হয় প্ৰথমৰ পৰাই না কাঠি দিয়ে এটা বাবা ঘুরে নিয়েছে গাড়িটা আমার ঘুরে নিয়েছে বিপ দি দিম যেতিয়া গালি আছে তেতিয়া বিপ অৰ্ডাৰ দিব লাগিব ন ইয়াতে ইফালে যোৱা যায় নেকি কি খাবি ক পিজ্জা কোনটো পোৱা যায় এইটো নাই বোলে এক্সোটিক বলে এইটো পেপাৰৰ গালিটো নাই বোলে এইটো নন ভেজত কি কি দাদা পেপাৰৰ চিলি নাই পেপাৰৰ গাৰ্লিক কোনটো এইটো পেপাৰ আৰু গাৰ্লিকটো নহ'ব চিকেন পাপৰি চিকেন কাৰণে মেক্সিকান চিকেনটো দিবি মেক্সিকান চিকেন অঁ কোনটো দিম ৰেগুলাৰ মিডিয়াম চিকেন লাষ্ট দি দিম নেকি এটা লাষ্ট দিলে তিনিজনৰ মিলি পেলাই অঁ তাৰ মেক্সিকান চিকেন লাৰ্জ এটা দি দিওঁ অঁ তাতে আছোঁ আমি হা মেক্সিকান চিকেন পিজ্জা আহি গ'ল বোম্বাটো এটা পিছে খাবা কম নেকি এটা যি লাগে আইচক্ৰীম মজিটো এটা খাব পাৰি কিন্তু চচ দি খাব ল'ৰা অলপ বেলেগ অলপ আজি চিট ডে কাৰণে খাইছিলোঁ মই নাখাওঁ কিন্তু চেটাৰডে চিট ডে এই জিম বাদ দিলি যে ভাত দিন নেই রেস্টে আছে রাজুর সব কিন্তু রাজুর বিভিন্ন পাঁচ দিন যায় জামা কাপড় হ্যাঁ কাল যে ভাবে আজকে জামা এক মাস স্যালারি বেতন দিয়ে দেবো পিসটা দিয়ে দেবো এক মাসে তারপরে আবার 15 দিনের জন্য আমার রেস্ট নেব এনজয় পিজ্জা King of the road, trailer for sailoring. Man, trailer for sailoring. Ain't got no cigarettes, but trailer for. So ঘৰ আহি পালোঁ এতিয়া আজি পিজ্জাটো ডুবাই খালোঁ মানে এভৰি চেটাৰডে মই মোৰ চিট ডে থাকে তো এভৰি চেটাৰডে মই পিজ্জা নহ'লে কিবা এটা হেভি খাই দিওঁ আৰু কাৰণ কিয় ভাবিছোঁ যে এইবাৰ ভালকৈ অকণমান ট্ৰেন্সফৰ্মেশ্যন কৰিম বুলি চ' 6 মান্থছ নিজকে টাৰ্গেট দিছোঁ যাতে ট্ৰেন্সফৰ্ম কৰিব পাৰোঁ কাৰণ এভৰি টাইম কিবা নহ'লে কিবা কাৰণত মোৰ জিম মিছ হৈ যায় বা মানে কৰিব নোৱাৰোঁ বা কলেজ যাব লগা হয় বা ইউনিভাৰ্চিটি যাব লগা হয় কিবা কাৰণত মানে মিছ হৈ যায় আৰু চ' এইবাৰ ভাবিছোঁ যে ফুল টাইম দিম বুলি মানে ফুল টাইমটো মই মানে ভালকৈ কৰিম আৰু এইবাৰ কনচিষ্টেণ্টিটো ৰাখিম আৰু এতিয়া থিচিছৰ কাম আছে মোৰ মানে যোনখন থিচিছ মই ছাবমিট কৰিছিলোঁ কিহৰ প্ৰেজেণ্টেশ্যনত মোৰ এমটেকত চ' ছাৰে কৈছে যে এখন পেপাৰ উলিয়াবলৈ চ' পেপাৰখন এতিয়া মই ড্ৰাফ্টৰ বনাব লাগিব চ' মষ্ট প্ৰবলি WBC বা IEEE এখন পঠাব বুলি কৈছিলে 30 তাৰিখ লাষ্ট ডেট আছে 30 তাৰিখৰ ভিতৰত মানে মই ড্ৰাফ্টখন অকণমান ৰেডি কৰি পেলাই চ' মই পঠাই দিব লাগিব দেন তাহাঁতে ৰিভিউ কৰিব 6 মান্থছ পিছত আহিব বা কিমান মান পিছত আহে তেনেকৈ ৰিভিউ পঠায় আৰু বাট চ' এইখিনি কামখিনি কৰোঁ এইখিনি কামখিনি কৰি পেলাই আজি একো কৰিবলৈ নাই আৰু এতিয়ালৈকে ভিডিঅ'টো চাইছোঁ লাইক কৰিব ভাল লগা নাই যদি ডিছলাইক কৰিব আডিঅ'ছ আমিগছ